हेलो एभ्रिवान जिहे ঠাণ্ডা পৰিছে জালুক দিয়া চিকেন অকণ বনাওঁ বুলি ভাবিলোঁ আৰু সেইকাৰণে পিঁয়াজখিনি মিহি মিহিকৈ কুটি ল'লোঁ আৰু এইফালে জালুক জিৰা আদা নহৰু পেষ্টটো একেলগে মিক্সিত পিচি পেষ্ট বনাই ল'লোঁ এইফালে তেল অকণমান তেজপাত দুখিলা পিঁয়াজখিনি জলকীয়া দুটা আৰু অকণমান চেনি অকণমান দি এই পেষ্টখিনি দি দিলোঁ চেনিটো দিলে আচলতে কালাৰটো ভাল আহে বুলি কয় সেইকাৰণে সদায় মই দিওঁৱেই চেনি নিদিয়াকৈ মোক খাই ভালেই নালাগে আৰু এইখিনি যেতিয়া হ'ল তেতিয়া নিমখ হালধি আৰু মিট মছলা অকণমান দিলোঁ বেছি মছলা নাই দিয়া অকল মিট মছলাটোৱেই দিলোঁ আৰু ভালকৈ এইখিনি অলপ ভাজি ল'লোঁ আৰু ভাজি লোৱাৰ হোৱাৰ পাছত আমাৰ চিকেনখিনি দি দিলোঁ আৰু চিকেনখিনি ভাজিবই লাগিব যাতে মছলাখিনি অকণমান ভালকৈ মিহলি হৈ যায় আৰু সেইকাৰণে চিকেনখিনি ভাজিলোঁ অকণমান ভাজিবলৈ সিজিবলৈ দিলোঁ চিকেনটো তাৰপৰা বইল কৰি থৈছিলোঁ আলুখিনি আৰু অকণমান কালাৰটো যাতে ধুনীয়া হওক সেইকাৰণে মই অকণমান ভাজি লৈছিলোঁ বেছিকৈ আলুখিনিও ভজা নাই অলপমান বইল কৰি ল'লোঁ আৰু এইফালে অলপ আলুটো ভজাৰ পাছত আমি পানী দি দিলোঁ আৰু এটা উতল আহি পৰিলোঁ ভালকৈ উতলটো আহি পৰিলোঁ আৰু এই আমাৰ চিকেন ৰেডি